ওয়েলকাম ব্যাক টু ফেকফুল ফ্ৰাইডেজ। আজি আমি জানো আহক আপোনাৰ গাড়ীৰ হুইল এলাইনমেণ্ট আৰু হুইল বেলেঞ্চিঙৰ সৰু যত্নই কেনেকৈ প্ৰতিটো যাত্ৰাক অধিক সুৰক্ষিত আৰু আৰামদায়ক কৰি তুলিব পাৰি। সঠিক হুইল এলাইনমেণ্ট থাকিলে টায়াৰ সমানভাৱে ক্ষয় হয় আৰু ভিজা ৰাস্তাত গ্ৰিপ ভাল থাকে আৰু প্ৰতিটো টাৰ্ণত গাড়ীৰ নিয়ন্ত্ৰণ অধিক ভাল হয়। তাৰ ফলত আপোনাৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ অধিক নিশ্চিত আৰু উপভোগ্য হয়। একেদৰে হুইল বেলেঞ্চিং সঠিক থাকিলে গাড়ী চলাওঁতে অপ্ৰয়োজনীয় ভাইব্ৰেশ্যন অনুভৱ নহয়, টায়াৰৰ আয়ুস বাঢ়ে আৰু প্ৰতিটো যাত্ৰা হয় অধিক মসৃণ। আৰু যদি গাড়ী ডাঙৰ গাঁতত খুন্দা মাৰে তেন্তে হুইল এলাইনমেণ্ট আৰু হুইল বেলেঞ্চিং দুয়োটাই প্ৰভাৱিত হ'ব পাৰে, যাৰ ফলত ছেফটি, কমফৰ্ট আৰু পাৰফৰ্মেঞ্চত প্ৰভাৱ পৰে। সেয়েহে আপোনাৰ গাড়ীখন সদায় নতুনৰ দৰে মসৃণভাৱে চলি থাকিবলৈ আৰু প্ৰতিটো যাত্ৰা নিশ্চিন্ত কৰিবলৈ মাৰুতি সুজুকি ছাৰ্ভিচত সময়মতে হুইল এলাইনমেণ্ট আৰু হুইল বেলেঞ্চিং চেক কৰাই থাকক। কাৰণ আপোনাৰ গাড়ীৰ যত্ন লোৱাটো আমাৰ দায়িত্ব আৰু আপোনাৰ নিশ্চিন্ত যাত্ৰাই আমাৰ আটাইতকৈ ডাঙৰ আনন্দ।